আসসালামুয়ালাইকুম ফিরিস্তাই যুগা ঐ কেষ্টে তই এটা ঘুমাই আছা হা ঘৰত কিমান ডাঙৰ ঘটনা ঘটি গৈছে কি ঘটনা তই এতিয়া হেক তুই বুৰবাদ তুই মৰি যা হেক বৰবাদ মৰি যা কি কথা কৈছা তই এইগিলা অ ঘৰৰ পৰা জিলাপি গুচি গেল হা ক'ত গেল মই নিজ চকুদি দেখছো ৰুমত টালিটোৰ পৰা বান্ধি থাকাটো জিলেপি থাকাৰ ৰুমটোত আৰু তই কিয় চকু দিছিলি ঠিকৰে এনেই চকু গেল আৰু অ তাৰ বুলি তই বেয়া দাণ্ডাত খোকৰা তাৰ ফালে চাইছিলি তই হা তই কি পাগলা মানুহ হে জিলাপি ঘৰত যাব আছে তই ৰখুবাহে লাগে উল্টা মোৰ লগত তই দেখোন কাজিয়া কৰবাহে ধৰছা ৰসুন্দ্ৰ জিলেপি জিনবা যাব ওলাইছি হা তোৰ ইমান মাথা গৰম হবা লাগা কি হা তোৰ ঠাণ্ডা কি তুই হুচাই পাগলা পেট পোছা মই ভালভাৱে কথাটো ক'লো বেয়াটোহে ভাবলে ভাববাই লাগবো তোৰ মতলবটো কিন্তু মই ভাল দেখা নাই আৰু এটা কথা শুন জিলেপি যি কৰে কৰক তোৰ কিন্তু তাৰ ওপৰত মাৰপাটা কোনো অধিকাৰ নাই তই এতিয়া যা হয় নেকি পিছত কিন্তু পোষ্টলে মোক নামাতবে বুজি পাইছা না হেনে হেন চাই। কথা যা ওকৰাটো উচ্চে দিন গাবাই লাগব দেচোন মোৰ কিবা মাথা বেয়া হৈছে নাকি যাই থাক পাম নহয় আৰু সুবিধা চালিয়ে কৈ নাপায় जो भी आप लेते हो किसी से कब ইটো গুচি গেলে গানটোও গুচি গেল মুৰাটো গানে শুনি থাক যাৱাই যাই থাকক আহি থাকবো হা জিলাপি দেখোন হা কি হয়েছি তোর শুনছুন কিয় কান্দি আছা সুন্দর পাগলি রহে কি হয়েছে তোর অশুন গ বাবা হা মই তাগেরি একেবারে গুছি আইছু তুই এরে গুছি যা হে ভগবান কি করছে হি কি করছে হি বেং অ ভন্টি তই এতিয়া কিয় আছা কি হৈছে মনে মনে থাকছুন কি হ'ল আৰু ওই এই বুলে জয়ক এৰি ঘৰত গুছি আহিছে হা কিয় কি হ'লে ভন্টি হে মোক বিৰাট মাৰধৰ কৰে জানো না দাদা সেইদিনাখন ঘৰৰ পৰা যোৱাৰ পাছতে হে মোক বহুত মাৰধৰ কৰিছে তোক তোক কিয় মারব তুই কি দুখ করছিলি নো হকিৰ লগত সন্দেহ কৰা কথা এটা মই যে দাদাক কৈছিলো অ। সেইটাই তাৰ খং কি হা হিষ্টিকে তোক মাৰধৰ কৰিছি তোৰ নহা কুকুৰে সি মানুহ চিনি পোৱা নাই কিবা খং উঠি আহিব এই মামধৰা কুকুৰাখনৰ লগত তাক যায় কাটি টুকুৰা টুকুৰি কৰি থৈ আহিম চিপটি খাই মৰবো ওই রসুন্দ্র ইমান খং করব নালাগে ওই এই বস্তুখানি ঘৰৰ ভিতৰত থৈ আগে যা হে বেং ঐ বেগটো পিছত থম আগতে কি ভাবছ সিটো কও হে তেৰে মই চিন্তা কৰিম নহয় কথাটো কদল খান দে তই এতিয়া তাইক লৈ যা মই কিবা এটা হেষ্ট কৰিম যা যো ভন্টি যা যো মা যা ভিতৰত যা মই তাক যি কৰিব লাগে কৰিম কিন্তু অ হ'ব যা মই চাম তাক